মই নৱজ্যোতি কলেজৰ চতুৰ্থ বৰ্গৰ হিচাপে কাম কৰি আছো। 2016 চনত মোৰ দেউতা 2015 চনত ভুগালে। তাৰ পিছত ডক্টৰ শাহজাহান আলী আহমেদ ছাৰে মোৰ দেউতাৰ যেতিয়া জানাজাৰ নামাজ হওঁতে তেতিয়া ডক্টৰ শাহজাহান আলী আহমেদে কৈছিল, সমূহ ৰাইজবাসী কলগাছিবাসী আছিল, তেখেতে কৈছিলে যে মই মজুবাৰৰ ল'ৰাক নৱজ্যোতি কলেজত চতুৰ্থ বৰ্গৰ হিচাপে মই কিবা এটা উপায় কৰি দিম। সেই হিচাপে মই 2016 চনৰ পৰা মোৰ 1500-1600 টকা দিছে। সেই টকা দি একদিন খাইছোঁ, 2 দিন খোৱা নাই। ইমান কষ্ট কৰি মই নৱজ্যোতি কলেজত চতুৰ্থ বৰ্গত কাম কৰি আছিলোঁ। এই বৰ্গত পৰা চতুৰ্থ ডক্টৰ শাহজাহান আলী আহমেদ ৰাতি পৰীক্ষাৰ 16 তাৰিখে মোক ৰাতি তেখেতৰ ঘৰত যাব দিছিল। তেখেতে মোক কুৱেশ্যন দিছিল গোটেইকেইটা। 48 মাৰ্ক কৰিছোঁ, 50ৰ ভিতৰত 48 মাৰ্ক মই কৰিছিলোঁ। সেই শাহজাহান আলীয়ে মোক পইচা খুজিছিল। মোৰতো ঘৰ বাৰী একো নাই। মই নৱজ্যোতি কলেজত গাৰ্লছ হোষ্টেলত এমপ্লয় হিচাপে ৰাতি ৰৈ থাকোঁ, দিনত কলেজত কাম কৰোঁ। মোক আশা দি কিনে মোৰ দেউতা সাৰা জিন্দগী 25 বছৰ নৱজ্যোতি কলেজত চতুৰ্থ বৰ্গত কাম কৰি গৈছে। গৈ কিনে 2015 চনত ভুগালে তেখেতে। তাৰপিছত ডক্টৰ শাহজাহান আলীয়ে মোক ঘৰৰ পৰা মাতি আনি কিনে এই কবৰস্থানত জানাজাৰ নামাজত কৈছিল যে তোমাক মই নৱজ্যোতি কলেজৰ চতুৰ্থ বৰ্গ হিচাপে মোক গ্ৰহণ কৰিলোঁ। এই হিচাপে মোৰ যিটো ৱাইফ আছে তেখেতকো কলেজক লৈছে যে দুটা মিলি কাম কৰ, দুটা মিলি মাত্ৰ 3000 টকা পাওঁ। ৰাতি দিনে কাম কৰি তেখেতৰ 2000 টকা পাওঁ। সেইকেইটা খাই দাই আমাৰ একো নহয়, ঘৰতো পৰিয়াল দিব পইচা পাতি দিব নোৱাৰোঁ। তেখেতে মোক 38 মাৰ্ক কুৱেশ্যন দিছিলে আৰু দুটা মই কৰিছিলোঁ 48 মাৰ্ক কৰিছিলোঁ। আৰু যিজন আমাৰ চতুৰ্থ বৰ্গৰ জেনেৰেল পোষ্টত যি ল'ৰাক দিছে পোষ্ট, সেই ল'ৰাটোক মই শুনা পাইছোঁ যে তাৰ ঘৰত গৈছিলোঁ, আধা বিঘা মাটি বিক্ৰী কৰি কিনে ডক্টৰ শাহজাহান আলীক 15 লাখ টকা দিছে। 15 লাখ টকা লৈ কিনে আমাৰ চকীদাৰৰ চাকৰি চতুৰ্থ বৰ্গৰ চাকৰি কেঞ্চেল কৰি কিনে সেই ল'ৰাটোক পৰীক্ষাৰ পাছ কৰাই দি কিনে তেখেতক চাকৰিটো দিছে। তেখেতক ঘৰত বহি দি আহিছিল নহয়, কুৱেশ্যন পেপাৰটো দিছে। আমাৰ যিটো বহি ইয়াত লিখিছোঁ সেই বহীটো সেই চাকলাত সেই ল'ৰাটোক বহীটো দুবাৰ কৰি বনাইছে। প্ৰেছৰ পৰা বনাই কিনে সেই ল'ৰাটোক ঘৰত বহি দি আহিছে। সি ঘৰৰ পৰা লিখি কিনে প্ৰিন্সিপালে লুকাই আনি কিনে যিদিনা আমাৰ গভৰ্ণিং বডিৰ আইনুল হক আহিছিল, সেই মানুহজন বহুত মই ভৰিত ধৰি কৈছোঁ যে ছাৰ মোৰ দেউতাৰ কাৰণে বহুত বছৰ ধৰি আছিল, মোক কামটো কৰি দিয়ক ছাৰ। তেখেতে মানা নাই, প্ৰিন্সিপালো মানা নাই, নকৰে। ৰাতি কাম কৰিছে, ৰাতি 3টালৈকে কাম কৰিছে প্ৰিন্সিপাল ছাৰে। আইনুল হক ছাৰে এই আমাৰ যিটো গভৰ্ণিং বডিৰ চেয়াৰমেন আইনুল হক গুৱাহাটী তেখেতে থাকে। ৰাতিলৈকে ইমান কষ্ট কৰি আমি কাম কৰিছোঁ। আমাক এই ৰাতি যিটো পইচা দিয়ে সেইটো মোক দিয়া নাই, পইচা নিদিয়ে। হয়, কিমান টকা বিচাৰিছে? মই পইচা 10 লাখ টকা খুজিছিল। মোৰ ঘৰ বাৰী মাটি বুলি একো নাই, মই দিব পৰা নাই, সেইকাৰণে তাক চাকৰিটো দিছে। মোহাম্মদ আতিকুৰ ৰহমান, ডক্টৰ শাহজাহান আলী আহমেদ, নৱজ্যোতি কলেজৰ প্ৰিন্সিপাল হয়।